আজি বনাবলৈ লৈছোঁ ৰঙালাও বাকলিৰ চাটনি। প্ৰথমতে ৰঙালাওৰ বাকলি আৰু বুকৰখিনি তাতে থকা গুটিবিলাক পেলাই দি এনেদৰে ভালদৰে ধুই ল'ম। ইয়াতে মই নহৰু 5 ফুটমান মিহিকৈ কাটি লৈছোঁ আৰু এটা মিডিয়াম সাইজৰ পিঁয়াজ মিহি মিহিকৈ কাটি লৈছোঁ আৰু শুকান জলকীয়া লৈছোঁ 2টা। তেলখিনি গৰম হ'ল, এতিয়া ইয়াতে ৰঙালাওৰ বাকলি আৰু বুকৰখিনি দি দিম। গেছৰ ফ্লেমটো মিডিয়াম ৰাখি ভালদৰে ভাজি ল'ব। দহ মিনিটমান ভালকৈ লৰাই ভাজি লোৱাৰ পিছত এতিয়া তাতে শুকান জলকীয়া দি দিম। একেলগে পিঁয়াজ আৰু নহৰুখিনিও দি দিম আৰু ভাজিম। তেলখিনি শুকাই গৈছে, সেইবাবে মই অলপ সামান্য তেল দি বাৰে বাৰে ভাজিম। যদি তেল দিব লগা হয় তেতিয়াহে দিব, তেল দিব নালাগা হ'লে নিদিব। যিহেতু ৰঙালাওৰ বাকলিটো অলপ ডাঠ থাকে, সেইবাবে অলপ সময় ভাজিব লগা হয়। ধুনীয়াকৈ সিজি গৈছে, নহৰু পিঁয়াজখিনিও ভালদৰে ভাজা হৈ গৈছে। এতিয়া নমাই ল'ম। এইফালে মই চাটনিখিনি পটাত পিচিম। আপোনালোকে ইচ্ছা কৰিলে মিক্সিতো পিচিব পাৰে। মই ইয়াতে 2টা কেঁচা জলকীয়াও দিছোঁ। আপোনালোকেও কেঁচা জলকীয়া আৰু যদি ধনিয়া পাত খায় ধনিয়া পাতো দিব পাৰে আৰু ইচ্ছা কৰিলে ক'লা জিৰাও দিব পাৰে অলপ। মিহিকৈ পিচি ল'লোঁ। এতিয়া ইয়াতে জোখমতে নিমখ দি দিম। চাটনিখিনি ৰেডি হৈ গৈছে। মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ ভিডিঅ'।